गाइस मेरा माटा टाऊ का आ जा मेरा फोटो गाइस बाहर में टाऊ गाइस लागो जाए ना खून इसके क्या बोलता है फादर पिकनिक लागे पिकनिक लागे ओए जूता को टुकड़ो यहां धरे थे जूता को टुकड़ो हेलो एवरीवन वेलकम टू माय अनदर लॉन्ग ब्लॉग की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল সো মই আফটাৰ লং টাইম লং ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আমাৰ মানে দীপাৱলীত আমি দেউচি খেলিছিলো আৰু সেই 3 দিন দেউচি খেলাৰ পইচাই দি আমি গোটেই কেইজনী মিলি পেলাই খানা খাব গৈ আছো গাইস সো আপোনালোকে মোৰ ভিডিওটো এন্ডলৈকে চাব আপোনালোকে গম পাব আমি ক'ত গৈ আছো আৰু কেনেকৈ এনজয় কৰিছো আৰু গাইস আমি গৈ আছিলো বলেৰো পিকআপত কাৰণ বলেৰো পিকআপত এনেকৈ থিয় হৈ গৈ পেলাই মানে গান গাই বহুত ফূৰ্তি কৰি বহুত বেছি ফূৰ্তি লাগে সো সেই কাৰণে অকনমান হলেও বেছি হলেও মানে আমি বলেৰো পিকআপতে যাওঁ আৰু ওচৰ ৰাস্তা যেহেতু সেই কাৰণে এফালে আমি আহি পেলাই ধনচিৰিঘাট টাউন পালো ধনচিৰিঘাটত আমি বক্সও উঠাই ললো ডিজে বক্স কাৰণ গাইস পিকনিক গলে বক্সৰ অবিহনে একো ফূৰ্তিয়ে নালাগে লাগিলে খোৱা অলপ কম হলেও চলিব কিন্তু ডিজে বক্সৰ অবিহনে পিকনিক অলপো ভাল নালাগে সো এফালে আমি ফাইনালি পালো ৰৌতা আৰু ৰৌতাত দেখিছেনে নদীটো পুৰা শুকাই গৈছে মানে নদীত পানীৰ নামে নাই আৰু এফালে বতৰটো আজি যি ঠাণ্ডা আছে কিন্তু এতিয়া অলপ ৰদ দেখা দিছে আৰু ৰদ দেখা দিয়াৰ লগে লগে আমাৰ মনত ইমানে বেছি ফূৰ্তি সবে সোয়েটাৰ টুপিবিলাক খুলিবলৈ ধৰিলে আৰু সেই দেখি আমাৰ ভাইটিও তলেদি মানে ডান্স কৰি আছে তাৰ মানে ইমানে বেছি ফূৰ্তি লাগিছে তো মেইন ৰোডত সি ডান্স কৰি আছে আৰু এফালে দেখিছেনে আমি গান গাই পেলাই পুৰা মানে বক্স বজাই পেলাই এনেকৈ গৈ আছো এতিয়া বক্সৰ গান মানে আপোনালোকক মই শুনাব নোৱাৰো কাৰণ কপিৰাইট আৰু গাইছ এফালে চাব পাৰে আপোনালোকে মানে গ্ৰুপত এজনী এনেকুৱা থাকে তু মেৰে সে প্যাৰ करता है कि नहीं तू ये बोल तू मेरे से प्यार करता है कि नहीं তো তাই ইফালে ফোনত লাগি আছে আমি ইফালে তাইক লুকাই আছোঁ আৰু ইফালে আমি ফাইনেলি লোকেশ্যনত পামে আৰু আপোনালোকে অলপমান মানে ধৈৰ্য ধৰক আপোনালোকে মোৰ ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু গাইজ কিবা এনজয়মেণ্টৰ কাৰণে আমি ঘৰৰ পৰা ওলাম আৰু ৰাস্তাত কাৰেণ্ট নহয় সেইটোতো হ'বই নোৱাৰে মানে কিবা না কিবা প্ৰব্লেমটো হ'বই গাইজ আপোনালোকে ভিডিঅ'টো চাবচোন মানে গম পাব আৰু কিমান প্ৰব্লেম হ'ল আমাৰ চ' আমি ইফালে কুৰকুৰে খাই ল'লোঁ আৰু কুৰকুৰে খোৱাৰ পিছত গাইজ অলপ যোৱাৰ পিছতে ইমান বৰষুণ দিলে আৰু অলপ বৰষুণ প্ৰথমতে যেতিয়া দি আছিলে আমি ইগন'ৰ কৰিছিলোঁ গাইজ কিন্তু এতিয়া বৰষুণ যেতিয়া ভিজি যোৱা বৰষুণ দিছে তো আমি ওপৰত তিৰপল দি দিলোঁ আৰু তিৰপল দি পেলাই মানে আমি পেকিং হৈ ল'লোঁ যেনেকৈ মানে আমাক কিডনেপ কৰি লৈ আছে তেনেকুৱা আৰু ফাইনেলি আমি লোকেশ্যনত গৈ পালোঁ আৰু লোকেশ্যন আছিল আমাৰ বগামাটি পিকনিক স্পট আৰু বগামাটিত আপোনালোকে জানে পাহাৰৰ ভিউবিলাক ধুনীয়াকৈ ওচৰৰ পৰা দেখা পায় আৰু লোকেশ্যন আহি পোৱাৰ লগে লগে আমি নিজৰ কামত সকলোৱে লাগি যাওঁ আৰু ইফালে তিৰপাল পাৰি পেলাই চব্জি কাটি আছিল আৰু এজনীয়ে চাহ বনাইছিল আৰু চাহ বনোৱা হোৱাৰ পিছত আমি গজাৰ লগত মজা মাৰি পেলাই চবে চাহখিনি খালোঁ আৰু চাহ খোৱাৰ পিছত ইফালে এতিয়া আমি চব্জি কাটি পেলাই কোনোবাই চালাড বনাব কোনোবাই চব্জি কাটিব কোনোবাই ভাত চব্জি বনাব আৰু আমি কেইজনীৰ মাজত কিছুমানে আছিলোঁ মানে ভেজিটেৰিয়ান আৰু কিছুমানে আছিলোঁ নন ভেজিটেৰিয়ান কাৰণে আমাৰ ড্ৰাইভাৰ খুৰাক এফালে ব্ৰইলাৰ কাটিব লগাই দিলোঁ আৰু দুটা ব্ৰইলাৰ কাটি পেলাই আমাৰ খুৰাই ৰেডি কৰি দিলে যোৱাবাৰো আমি খুৰাকে আনিছিলোঁ আৰু খুৰাই বহুত হেল্প কৰে আৰু বহুত ফূৰ্তি কৰে গাইজ আৰু আমি লোকেশ্যনৰ পৰা অলপমান সিফালে গৈ পেলাই দেখিলোঁ আপোনালোকক ইফালে ভিউ দেখাওঁ বুলি ওলালোঁ আৰু ইফালে দেখিছেনে চাৰিওফালে বগৰী গাছ আৰু নীলা পানী বহুত ভাল লাগে পানীৰ সুবিধা বহুত বেছি ভাল আৰু এনেকৈ ফুৰি আহি পেলাই আমি দেখোঁ যে আমাৰ দীপিকা মেডামে পকৰি বনাই আছে আৰু তাই পকৰি বনোৱা ভিডিঅ' কৰিব যোৱাবাৰো মানে ভিডিঅ'গ্ৰাফাৰ গাইজ ময়ে আছিলোঁ মোক ভিডিঅ' কৰিব দিছিল মানে ব্লগত দেখাব লাগে আৰু মানে ব্লগ বনাব লাগে মেমৰিজ এটা ৰৈ যায় হয়নে মানে এতিয়া এনজয় কৰাটো এইবিলাক দিনবিলাক ঘূৰি নাহে নহয় সো ইফালে ডান্স কৰি আছিল ডান্সাৰ কেইজনী ইফালে ময়ো আছিলোঁ ডান্সাৰ কেইজনীৰ মাজত আৰু গাইজ ডান্স কৰি মাজে সময় আমি কামো কৰি আছিলোঁ আৰু ইফালে মাংস কাটি ৰেডি আমাৰ ড্ৰাইভাৰ দাদাই আৰু ইফালে দেখিছেনে ভণ্টিজনীয়ে মানে পনীৰৰ কাৰণে আলু সৰুকৈ পিচ কৰি কাটি আছে আৰু ইফালে ভাইটিয়ে পনীৰ বহাইছে অলৰেডি আৰু তেখেতসকলৰ পনীৰ হোৱাৰ পিছতে আমি আমাৰ মাংস বনাম বুলি মাংসৰ কাৰণে চব বস্তু ৰেডি কৰা হৈছিল আৰু ইফালে পকৰা বনাই মানে একফালৰ পৰা বনাই আছে আৰু একফালৰ পৰা শেষ হৈ আছে আৰু গাইজ দেখিছেনে হাতত লৈ মই খাই আছোঁ বগৰী মানে বগামাটিত এতিয়া বগৰীৰ ছিজন এতিয়া পকিব ধৰিছে এই বগৰী আৰু আমাৰ ফালে হ'লে মানে সৰস্বতী পূজাৰ পিছতহে বগৰী ভালদৰে পকে আৰু এইফালে ডান্স কৰি আছে এজনী আৰু আমি এবাৰ মাংস মানে বেলেগ ষ্টাইল বনাইছোঁ মানে লাই শাকৰ লগত মাংস খাম বুলি ভাবিছোঁ এইবাৰ মানে প্ৰত্যেক বছৰে আমি মাংস খাওঁতে নৰ্মেল এনেকৈ মাংস খাওঁ দালি খাওঁ এইবাৰ ভাবিছোঁ লাই শাকৰ লগত মাংস মিক্স কৰি খাওঁ বুলি আৰু বনোৱা হোৱাৰ পিছত মানে ভাতৰ লগত ইমান খাব নোৱাৰিব বুলি আগতে মানে চবে লৈ খাই আছিল মাংস আৰু মই ইমান খাব নোৱাৰিলোঁ আৰু চবে একেলগতে ভাত খাব বহি গ'লোঁ পনীৰকেইটাই পনীৰ খাই আছে আৰু আমি কেইজনে মানে মাংস খাই আছোঁ চবে যিখিনি মাংস খায় আৰু এনেকৈ মানে মুখত এতিয়া ফেচ ৱাছ লৈ পেলাই মুখ চুখ ধুই ল'লোঁ এতিয়া আমি মানে ৰেডি হৈ পেলাই ফুৰিবলৈ যাম কাৰণ ফুৰিবই আহিছোঁ যেতিয়া হয়নে আৰু ভাত খোৱাৰ পিছত আমাৰ দাদাই ইয়াতে মানে জুই পৈ আছিল বোলে ভাত খোৱাৰ পিছত বহুত ঠাণ্ডা লাগে ঠাণ্ডা দিনত আৰু এফালে এতিয়া আমি চবে ৰেডি হৈ পেলাই ওলাইছোঁ আৰু মানে কাম কৰি থাকোঁতে ভাত বনাই থাকোঁতে মানে মুখটো পুৰা কামৱালি নিচিনা হৈছিল এতিয়া চবে মানে লুক চেঞ্জ
কৰি পেলাই অলপমান মেকআপ কৰি পেলাই আমি ইফালে ওলাই আহিলোঁ আৰু বগামাটিৰ ঠাইখিনি আমি আগতেও ঘূৰিছোঁ আগতেও আমি বগামাটি আহিছিলোঁ পিকনিকলৈ আৰু এইটো লগাই মোৰ 3বাৰ হ'ল বগামাটি অহা একবাৰ কলেজৰ মানে এনভাইৰনমেণ্টৰ কাৰণে প্ৰজেক্টৰ কাৰণে লৈ আহিছিল বগামাটি আৰু নেক্সট আমি এনেকৈ আহিছিলোঁ আৰু আজি আহিছোঁ আৰু গাইছ এনেকুৱা মানে ঠাইত আহি পেলাই আমনিও নালাগে মানে আহি থাকিব পৰা যায় আৰু ইফালে দেখিছেনে পোৱালিটো মানে মই জোকাই আছিলোঁ আৰু ইফালে আমি ফটো ক্লিক কৰি পেলাই ভিডিঅ' বনালোঁ এটা দুটা নেটৱৰ্কটো আহিছিল ইয়াতে কিন্তু য'ত আমি ভাত বনাইছিলোঁ তাতে নেটৱৰ্ক একেবাৰে নাছিল আৰু ইয়াতে আমি ফটো ভিডিঅ' লৈ পেলাই এনেকৈ ওলাই আহিলোঁ আৰু এই চাকচোন আমাৰ পুনম তাই মানে জোতাৰ তলুৱাটো পূৰা ওলাই গৈছে আৰু এক টুকুৰ ইফালে ৰৈ গৈছে তাই জোতাটো তেনেকৈ হ'লেও পিন্ধি আছে এডজাষ্ট কৰি পেলাই আৰু ইয়াতে মানে নাৰ্জী ফুলো ধুনীয়া ধুনীয়া ফুলিছিল আৰু ফ্ৰেছ হাৱা ইয়াৰে ভাল লাগে ন পাহাৰীয়া এলেকা আৰু এইফালে দেখিছেনে পাহাৰৰ ভিউ কি ধুনীয়া মানে ভিডিঅ' বনালোঁ ফটো মাৰিলোঁ মানে আপোনালোকে ইনষ্টাত গৈ চাব পাৰে আৰু গাইজ মোৰ লগত এটা ঘটনা হৈ গ'ল আপোনালোকে এইফালে চাব পাৰে মানে মোৰ মাথাত অলপমান দুখ পাইছোঁ এই ভাইটিয়ে মানে আমলখি পাৰি আছিল আমলখি পাৰি থাকোঁতে লাঠিটো মোৰ মাথাতে আহি পেলাই পৰি গ'ল আৰু ভগৱানৰ কিবাত ইমান বেছি দুখ নাপালোঁ আৰু এনেকৈ আমি চবে ফুৰা হোৱাৰ পিছত মানে চবে চবফালেদি ওলাই পেলাই আহি পেলাই মানে বহুত কেইজন আছিলোঁ মানে বেলেগকৈ ফুৰিব গৈছিলোঁ আৰু এইফালে চবে একেলগে আহি পেলাই জমা হৈ পেলাই আমি ইয়াতে ৰাস্তাত থিয় হ'লোঁ আৰু ৰাস্তাত এতিয়া দেখিছেনে ঠাণ্ডাও লাগিছে জেকেটো পিন্ধিছোঁ ইফালে জেকেট পিন্ধি আমি আইচক্ৰীমো খাই আছোঁ ঠাণ্ডাক ইগন'ৰ কৰি পেলাই আইচক্ৰীম খোৱাৰ পিছত চবে একেলগে ইয়াতে ৰাস্তাত আহি পেলাই অলপ টাইম এনজয় কৰিছিলোঁ মানে সন্ধিয়া হোৱা নাছিল যিহেতু সেইকাৰণে চবে এনেকৈ মিলি পেলাই ডান্স কৰিলোঁ ডান্স কৰাৰ মানে ছংবিলাক মই আপোনালোকক মানে শুনাব নোৱাৰোঁ কপিৰাইট লাগিব আপোনালোকে গমেই পায় আৰু ইফালে আমি নেপালী ছঙত ডান্স কৰি আছিলোঁ আৰু ডান্স কৰা দেখি মানে ইমান ফূৰ্তি লাগিছে ইয়াতে বেলেগ স্কুলৰ ষ্টুডেণ্ট আহিছিল সিহঁতেও মানে পূৰা আমাৰ গানত ডান্স কৰি আছিল আৰু সিহঁতেও চাই ভাল পাইছে এনেকুৱা খানা পিকনিক মানে বহুত দিন মূৰত খোৱা যায় সেইকাৰণে মানে বহুত এনজয় কৰিব লাগে আমি বুলি নহয় চবেই এনজয় কৰিব লাগে আৰু লাইফটো কাৰণে মানে চিটুৱেশ্যনবিলাক সদায় একে নাথাকে কেতিয়াবা সুখ কেতিয়াবা দুখ হৈয়ে থাকে চ' ফুল মানে এনজয় কৰিব লাগে মানে চব মমেণ্টটো এনজয় কৰিব লাগে আমি চ' এনেকৈ আমি একে সমনীয়া আছিলোঁ আৰু বহুত এনজয় হৈছে আৰু এনেকৈ আমি এতিয়া বগামাটিক বাই কৈ পেলাই আমি গাড়ী দি ওলাই গ'লোঁ আৰু ইফালে সন্ধিয়া হৈ গৈছিল এতিয়া বগামাটিৰ বগৰী গাছবিলাক এৰি পেলাই আমি ইফালে ঘৰলৈ বুলি যাব ওলাইছোঁ আৰু গাইছ ইয়াৰ মিনি ব্লগটো মই অলৰেডি আগতে দিছিলোঁ যিখিনিয়ে মানে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিছে সেইখিনি নিশ্চয় দেখি পাইছে আৰু গাইছ মানে লং ব্লগটো মই এনেকৈ নিদিওঁ আৰু মই লং ব্লগ নিদিয়াটো মেইন প্ৰব্লেম হ'ল কণ্টেণ্ট আৰু কণ্টেণ্টৰ ভিতৰতো মানে বেলেগ এটা কথা মানে মই ভইচ এনেকৈ এডিট কৰিব বহুত বেছি টান পাওঁ আৰু মানে এনেকৈ মোবাইল লৈ কেমেৰা কৰি মানে হেল্ল' গাইছ এনেকৈ ক'ব মানে মই অলপ প্লাছ পাওঁ চ' ইমান ডাঙৰ ইউটিউবাৰ হৈ যোৱা নাইতো এতিয়া সেইকাৰণে আপোনালোকৰ ছাপোৰ্ট পালে জলদি মোৰ 5K হৈ যাব আপোনালোকে মোৰ ভিডিঅ'ত মানে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি যাব আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পায় আপোনালোকে জনাবচোন মোৰ ভিডিঅ'ত মানে চাই পেলাই আপোনালোকৰ কি বেয়া লাগে কি ভাল লাগে জনাব দেই আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ